নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া মনোৰঞ্জন চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, দীপলিনা ডেকাৰ এই খবৰটো শুনি সঁচাকৈ ভাল লাগিল। তেওঁ নিজেই ইনষ্টাগ্ৰামত লাইভ আহি জনালে তেওঁৰ এই ভাল খবৰটো। তেনেহ'লে আহকচোন বন্ধুসকল, দীপলিনা ডেকাৰ এই ভাল খবৰটোনো কি তেওঁৰ মুখেৰে শুনো। Really? I'm so lucky to be in your first Instagram live. Namaskar. কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা বিশেষ ঠাইত আছোঁ আৰু বিশেষ কাৰণত, যিহেতু বিহু সমাগত, মাঘৰ বিহু। বিহুৰ প্ৰাক্ষণত আমি এটি গীত আজি আচলতে মুকলি অলৰেডি লঞ্চ হৈছে, কিন্তু ভিডিঅ'টো আমি এতিয়ালৈকে দেখা নাই। মোৰ জুনুকা আপোনালোকক মই পষ্টাৰখন দেখুৱাম ৰ'ব। জয়ন্তদা মুখখন ঢাকি দিছোঁ, বেলেগকৈ দেখুৱাম। এয়া মোৰ জুনুকা, ইয়াত নৰ্থ ইষ্ট মিডিয়া বেংকে প্ৰস্তুত কৰিছে। গাইছোঁ মই আৰু জুবিন দাই, লিখিছে সুৰ কৰিছে সংগীত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী জয়ন্ত সোণোৱাল দা, আৰু খুব সুন্দৰকৈ কোৰিঅ'গ্ৰাফি কৰিছে সকলোৰে পৰিচিত দীপক দা, আৰু অভিনয় কৰিছে সকলোৰে হাৰ্টথ্ৰব আমাৰ অসমৰ উৎপল দা, আৰু মধুস্মিতা আমাৰ মৰমৰ ভণ্টি মধুস্মিতা দিহিঙীয়া আছে ভিডিঅ'টিত, আৰু DOP দিগন্ত গগৈ, বাকী প্ৰডিউচাৰ অংকিতা ৰাজবংশী। আমি সকলোৱে আজি ইয়াত লগ খাইছোঁ এই বিশেষ কাৰণত। ভিডিঅ'টি আমি এতিয়া দেখিম। লাইভ কৰি আছে আজি ফাৰ্ষ্ট টাইম ইনষ্টাগ্ৰাম লাইভ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে, আৰু দীপলিনা ডেকাৰ খবৰটো শুনি যদি আপোনাৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব, আৰু আপুনি যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে ঘণ্টা বুটামটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপুনি উপভোগ কৰিবলৈ পায়। ধন্যবাদ।